বৰা কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত আৰু নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে নাৰায়ণপুৰত সাংবাদিক জাতীয় শ্বহীদ বৰা কুমাৰ দাসৰ জন্মদিন পালন কৰা হয়। এই উপলক্ষে দেওবাৰে বৰভাগত জাতীয় শ্বহীদগৰাকীৰ প্ৰতিচ্ছবিত মন্দিৰ প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ গিৰিশ দিয়ে। মানৱদেৱ মহাবিদ্যালয়ৰ ছাত্ৰীসকলে সমবেত সংগীত পৰিৱেশনেৰে মুকলি সভাৰ শুভাৰম্ভ কৰে। নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ সভাপতি কুমুদ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে ডিষ্ট্ৰিক্ট সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি দুলেশ্বৰ দেৱ। সভাখনত মুখ্য অতিথি হিচাপে মানৱ অধিকাৰ কৰ্মী জ্ঞানেন্দ্ৰ চক্ৰৱৰ্তী আৰু প্ৰশান্ত শইকীয়াই বক্তব্য প্ৰদান কৰি বৰা কুমাৰ দাসৰ সন্দৰ্ভত আলোকপাত কৰে। কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে। কেইবাজনেও অনুষ্ঠানত বিপ্লৱী কবিতাও আবৃত্তি কৰে। আচলতে নাৰায়ণপুৰলৈ আহি এটা নতুন অভিজ্ঞতা এটা হৈছে। বৰা কুমাৰ দাসক 1996 চনৰ 17 মে'ত হত্যা কৰাৰ পিছত কিছু বছৰ আছিল, লাহে লাহে মানুহে মনৰ পৰা পাহৰিবলৈ লৈছিল। আকৌ আজি আহি অনুভৱ এটা হৈছে, এই নতুন প্ৰজন্মই আকৌ বৰা কুমাৰ দাস সম্পৰ্কে ভাবিবলৈ লৈছে, চিন্তা কৰিবলৈ লৈছে, ক'বলৈ লৈছে। এয়া জাতিটোৰ কাৰণে নিশ্চিতভাৱে শুভলক্ষণ বুলি ভাবিছোঁ। আজি বৰা কুমাৰ দাসৰ আজি জন্মদিন পালন কৰিছে নাৰায়ণপুৰ প্ৰেছ ক্লাবে, নাৰায়ণপুৰৰ বাণী সংঘই আৰু নাৰায়ণপুৰৰ বৰা কুমাৰ দাস স্মৃতি ৰক্ষা সমিতিয়ে। এইটোতো অত্যন্ত ভাল কথা। কিন্তু বৰা কুমাৰ দাসৰ এই কথাখিনিৰ লগে লগে আমি আকৌ এটা কথাই ভাবিব লাগিব। আজিৰ দিনটোতে কিন্তু 193 বছৰ আগত জ্ঞানদাব চুক্তি হৈছিল মান ৰজা আৰু ব্ৰিটিছসকলৰ মাজত, আৰু ভাগ্য নিৰ্ধাৰণ হৈছিল আমাৰ বৰ অসমৰ। গতিকে দুয়োটা কথা কাকতালীয় ঘটনা, আৰু এই দুয়োটা কথা আজি এই নাৰায়ণপুৰত এই ৰাজহুৱা